Hey guys, welcome back to my YouTube channel Nibiraj Vlogs. तो फ्रेंड्स पुनः এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনালো। আজি হল বিশ্ব পৰিৱেশ দিৱস, কিন্তু মই আজি মানে 5 জুন তাৰিখে আপোনালোকে এতিয়া আজি মই এইটো ভিডিও দিউ মানে 6 জুন মানে 6 তাৰিখে জুনৰ 6 তাৰিখে এইটো ভিডিও দিম। তো অহাকালি এইটো মুঠতে আজি মই শুট কৰি আছো 5 জুন তাৰিখে। তো আজি মানে গছপুলি এটা মই ৰোপণ কৰিম বিশ্ব পৰিৱেশ দিৱস হিচাপে, আৰু কোনে কোনে মানে এতিয়ালৈকে কোনে কোনে গছপুলি ৰোপণ কৰিলে তো সকলে কমেন্ট এটা কৰি কিনে জনাই দিব। তো মই এতিয়া ৰোপণ কৰোঁ এটা বঢ়িয়াকৈ পুলি এটা আছে। তো মই ইয়াৰ আগৰ ভিডিঅ'টো মানে যোৱাকালি যিটো ভিডিঅ' চাইছিলে আপোনালোকে, সেইটো ভিডিঅ'ত কৈছিলোঁ যে যদি ভিডিঅ' কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় ভিডিঅ' কৰি কিনে দেখাম। তো আজি এতিয়া যাম মজাকৈ পুলিটো ৰুওঁ, আপোনালোকক অলপমান দেখুৱাওঁ, তেহে আপোনালোকৰ অলপমান উৎসাহ হ'ব। তো সকলোৱে গছপুলি ৰুৱক আৰু প্ৰকৃতিখন আমাৰ সুন্দৰভাৱে মানে পৰিচালিত কৰি ৰখাৰ আমাৰ দায়িত্ব আছে। তো সেইকাৰণে সকলোৱে মানে গছপুলিটো ৰুৱক। তো মোৰ ৰু আজি নাকি। তো এতিয়া আমাৰ মজাকে আজি বঢ়িয়াকৈ হেৰি বনাই আছিলোঁ, কি বুলি কয় চহৰা, মানে এইবিলাক আমাৰ গাঁৱত মানে চহৰা বুলি কয়। তো ৰ'ব কেমেৰাটো অলপ মুচি দেওয়া আছে, মানে এইবিলাক আমি চহৰা বুলি কওঁ। তো মাছৰ কাৰণে তৈয়াৰ কৰি থৈ দিলোঁ, মজাকৈ তৈয়াৰ কৰি আছোঁ। আজি বনালোঁ আমি হেৰি 7টা বনালোঁ, আজি 7টা কৰি থৈ দিলোঁ। তো আৰু মজাকৈ বনাব লাগিব, 10টামান কৰি থ'ব লাগিব। মজাকৈ পথাৰ এখন আছে মাছ দি বঢ়িয়াকৈ আপোনালোকক পথাৰখন দেখুৱাই ৰ'ব। পথাৰখন পানী ৰেডি হৈ গৈছে, মানে পথাৰখন দেখুৱাই ৰ'ব। গাইছ এইখন হ'ল আমাৰ সন্মুখতে থকা পথাৰ, দেখিছে নে কি ডাঙৰ। ৰাতিপুৱা মানে পানী একদম পূৰা বহুত হৈ গৈছিল, কিন্তু এতিয়া কি হ'ল মানে এই তাৰ এটা আপোনালোকে কেমেৰাত দেখা নাপাব, এই সেইপিনে এটা সেইটো আছে নেকি দেখা কেমেৰাত। তো তাত এটা মানে জান আছে, তো জানটোৱেদি পানীগিলাক গোটেই গুচি যায়। তো এইখনত মানে পাতি মানে এই চহৰা যি বনাইছোঁ, মজাকৈ পাতি কিনে মাছ খাব লাগিব। তো সেইকাৰণে চহৰাটো বনাই থৈ দিছোঁ। তো চাই থাকক ফ্ৰেণ্ডছ। এই সিদিনা যে আমি কইঠা চিতাও বুলি কৈছিলোঁ, তো দেখিছে না কইঠা কি সুন্দৰ হৈ গজি উঠিলে, দেখিছে কি সুন্দৰকৈ গজি উঠিলে মজাকৈ, হয় না নহয়? কি মজা লাগিছে পৰিৱেশটো, দেখিছেনে? এই ছাগল যে ঐ হেই হেই দক মই আগে পুলিটো আপোনালোকক দেখুৱাই ৰ'ব। তো ফ্ৰেণ্ডছ পুলিটো দেখিছে নাই কি সুন্দৰকৈ আছে। এতিয়া মজাকৈ এইটো মানে উঘলি লওঁ, লৈ কিনে দুই এটা মানে ভাষাটো নলবাৰী হ'ব দক। তো এইটো উঘলি লওঁ, লৈ কিনে মজাকৈ বাৰীত মানে পুতি ল'ম। তো চাই থাকক। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা। তো পুলিটো ৰুম এইখিনি জেগাত বঢ়িয়াকৈ পুলিটো ৰুম। তো আপোনালোকে মই গাঁতাটো খান্দি লওঁ আৰু আপোনালোকে চাই লওক না কি। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা। তো ফ্ৰেণ্ডছ ফটোটো লৈ দিয়ক, মানে থাম্বনেইলটো দিব লাগিব নাই। তো এইটো হ'ল পুলি। তো কিহৰ পুলি আপোনালোকে গম পাইছেনে, চিনি পাইছেনে? তো এইটো হ'ল পুলিটো আপোনালোকে যদি নাজানে মই কৈ নিদিওঁ ইথান, তো আপোনালোকে কমেণ্টত জনাব কিহৰ পুলি আপোনালোকে যদি জানে, আৰু নাজানে যদি মই কৈ দিম, কমেণ্টতে কৈ দিম দিয়ক। ইথান আপোনালোকে কওক কোনি জানে আৰু। তো ৰুই লওঁ ৰ'ব পুলিটো। এইবিলাক খাল আছে দিয়ক, এইটো খালৰ কাণতে ৰুই দিছোঁ পুলিটো। এখানতেৰি মোবাইল ধৰিছোঁ না, এখানতেৰি ৰুই আছোঁ, অকলে ৰুই আছোঁ। তো পৰিৱেশ দিৱস হিচাপে না কি আপোনালোকে ৰুলেনে কমেণ্ট কৰি দিব আৰু। তোমাৰ পুলিটো ৰুই লওঁ আৰু না কি। তো অলপমান ৱেইট কৰক। তো ফ্ৰেণ্ডছ কমপ্লিট হৈ গ'ল পুলি ৰোৱা, দেখিছেন নাই কি সুন্দৰ। তো এতিয়া পুলিটো বা বৰ্তে নে নবৰ্তে, মানে মৰে নে থাকে, তো ভালকৈ ৰুইছোঁ আৰু কি হয় গম নাপাওঁ। তো দেখুৱাই যাম পুলিটো পিছত আপোনালোকক মজাকৈ, তো না কি। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই কিনে আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তো লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। চিলড্ৰেন টাটা বাই বাই। তো কোনে কোনে গছপুলি ৰুলে তো কমেণ্ট এটা কৰি কিনে জনাব, আৰু পুলিটোৰ নাম
যদি কোনোবাই চিনি পাইছে তো কমেণ্ট কৰি কিনে জনাব। তো বাই বাই।